নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো পালেং শাকেৰে ভাগুন মাছৰ টেঙা আঞ্জা। আহকচোন ইয়াৰ কাৰণে কি বস্তু প্ৰয়োজন হৈছে। 4টা ভাগুন মাছ ভালদৰে বাছি লৈ নিমখ হালধি সানি লৈছো। পালেং শাকখিনি ভালদৰে ধুই কাটি লৈছো। বিলাহী এটা ভালদৰে কাটি লৈছো। এটা সৰু আলু সৰু সৰুকৈ কাটি লৈছো। আদা খুন্দনাত পিহি লৈছো। পাঁচফোৰণ, শুকান জলকীয়া, কেঁচা জলকীয়া 3টা লৈছো। জলকীয়াটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। এতিয়া মই গেছটো জ্বলাই তাত কেৰাহী এটা পাতি লৈছো। কেৰাহীটো গৰম হোৱাত মই তাত জোখমতে মিঠাতেল দি লৈছো। মিঠাতেলখিনি গৰম হোৱাত তাত মাছ কিজনী দি লৈছো। এতিয়া মোৰ মাছখিনি প্ৰায় ভজা হৈ গৈছে। এতিয়া মাছখিনি মই এটা বাউলত কাঢ়ি লৈছো। এতিয়া সেই একেখিনি তেলতে পাঁচফোৰণ আৰু শুকান জলকীয়াটো দি লৈছো। অলপ শুকান জলকীয়া আৰু পাঁচফোৰণ ফুটি লোৱাৰ পাছত তাত কাটি ৰখা আলুখিনি দি দিছো। আলুখিনি অলপ ফ্ৰাই হোৱাৰ পাছত তাত খুন্দি ৰখা আদাখিনি দি লৈছো। আদাখিনি অলপ কেঁচা গোন্ধ যোৱালৈকে ভাজি লৈছো। এতিয়া তাত জোখমতে হালধি আৰু নিমখ দি লৈছো। নিমখ আৰু হালধিখিনি অলপ ভাজি লোৱাৰ পাছত তাত কাটি ৰখা বিলাহীখিনি দি লৈছো। আৰু লগতে জলকীয়া আৰু শাকখিনিও একেলগতে দি লৈছো। এতিয়া গোটেইখিনি ভালদৰে মিহলাই লৈছো। এতিয়া ভালদৰে মিহলোৱাৰ পাছত এখন ঢাকোনেৰে ঢাক মাৰি দিছো। ঢাকোনখন আঁতৰাই দেখিছো আলু সিজিছে নাই চাই লৈছো। আলুখিনি ভালদৰে সিজালৈকে আৰু অলপ ভালদৰে ভাজি লম। এতিয়া শাকখিনি অলপ কমি আহিছে। এতিয়া লগতে গৰম পানীখিনি জোখমতে দি লৈছো। গৰম পানীখিনি দি লোৱাৰ পাছত তাত অলপ উতল আহিবলৈ দিম। পানীখিনি প্ৰায় কমি গৈছে। এতিয়া তাত মাছকেইটা দি ল'ম। মাছখিনি দিয়াৰ পাছত অলপ সময় সিজিবলৈ দিম। এয়া আমাৰ প্ৰায় শাকখিনি ৰেডি হৈ গৈছে। এতিয়া তাত অলপমান ধনিয়া পাত কাটি দিছো। এয়া আমাৰ পালেং শাক আৰু ভাগুন মাছৰ টেঙা আঞ্জাখন ৰেডি হৈ গৈছে। এতিয়া
এয়াক গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।